Hi guys, welcome back to my channel. Mondir মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ লৈ আহিছোঁ আপোনালোকৰ বাবে নতুন ভিডিঅ'। ভাবিছোঁ সকলোৱে চাই ভাল পাব। এতিয়া গা ধুই আহি গ'লোঁ, ভাবিছোঁ মন্দিৰলৈ যাওঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁ মানে মন্দিৰটো চামগৈ বুলি, আপোনালোককো দেখুৱাম। ব'লক দেখুৱাই যাওঁ। ফাইনেলি আমি মন্দিৰ পাই গ'লোহি। মন্দিৰটো চাওকচোন, ইমান ধুনীয়া লাগিছে। ৱাও, পৰিৱেশটো সঁচাই দেই বহুত ধুনীয়া। এনেও মন্দিৰ য'ত থাকে পৰিৱেশটো সদায় ভাল লগাই হয় ন। আগতে কাছ আছিল ন ইয়াত? অঁ আছে। এই পাৰ থাকে যে। পাৰ বহুত থাকে আছে ন। এয়া প্ৰথমতে সেৱা ভাগ কৰি লওঁ, তাৰপিছত আপোনালোকক মন্দিৰ ভাগ দেখুৱাম। সেৱা ভাগ কৰি লওঁ আমি তেতিয়াহ'লে। চিক্ৰেট এয়া ভগৱান মন্দিৰ। কাণত আমাক গুদুৱে মনৰ আশা পূৰ কৰিবৰ কাৰণে কিবা মনে মনে কৈছে, আৰু যজুৱে গৈ মৰম কৰিছে। জানি চাকি গছ হেৰি কৰিব। গুদু যোৱা পৰিচান কৰি নাথাকিবা। এয়া চাওকচোন, ইমান ধুনীয়াকৈ চাফা কৰি আছে, আৰু চাফা বোলে বহুত কৰি থাকিব লাগে। পাৰ ইয়াত বহুত যে, বহুত লেতেৰা কৰে বোলে পাৰবোৰে, সেইকাৰণে চাফাও কৰি থাকে বাৰু। মন্দিৰটো সঁচাকৈ বহুত ধুনীয়া লাগিছে মন্দিৰৰ ভাগত আহি। আৰু এই ফুল গছজোপা চাওকচোন, ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়াকৈ ফুলি আছে। সকলোতকৈ শিৱ বাবাৰ প্ৰিয় ফুল বুলি কয়। আৰু সঁচাকৈ বহুত ভাল লাগিছে মন্দিৰ ভাগলৈ আহি। এয়া শিৱ মন্দিৰৰ লগতে এয়া বাসুকী নাগৰ ঘৰ আছে লগতে। চাওকচোন আপোনালোকক অকণ দেখুৱাই দিওঁ। সঁচাই মন্দিৰ ভাগ বহুত ধুনীয়া। আৰু এনেকুৱা সাপৰ মূৰ্তি দেখিলে বহুত ভয় ভয় লাগে ন, মনটো মানে কিবা এটা ভয় ভয় লাগে। কৃষ্ণ শিৱ বাবা। হয়, মন্দিৰ ভাগলৈ আহি সঁচাকৈ ভাল লাগিছে। আৰু যিসকলে নাজানে তেওঁলোকক কৈ দিওঁ, নগাঁও পানীগাঁও চাৰিআলি পৰা মানে অলপ সোমাই আহিলেই সেই মন্দিৰ ভাগ পাব। শিৱ মন্দিৰ ক'ত আছে বুলি দেখুৱাই দিব আপোনালোকক। বহুতে খেয়াল নকৰে, একচুৱেলি ডাঙৰ হয় মন্দিৰ ভাগ। আৰু এই মন্দিৰ ভাগত মানে যজ্ঞ, বিয়া, সত্ৰীয়া নৃত্যৰ ফাংচন মানে অনেক হয়, কাৰণ মন্দিৰ ভাগৰ জেগাখিনি বহুত ডাঙৰ। ইয়াত যজ্ঞ পতা হয়, আৰু এই লগতে
এই লগতে আছে এইটো ঘৰটো মানে তাত বিয়া পাতে, বিবাহ ভৱন হয় আৰু সত্ৰীয়া নৃত্যও ইয়াত বোলে ফাংচন পতা হয়। এই মন্দিৰ ভাগত কিন্তু পাৰ বহুতেই, পাৰ মানে বহুতে দান দিয়া পাৰ বুলি কৈছে। সঁচাকৈ বহুত ভাল লাগিছে। আগতে কাছ বহুত আছিলে বোলে, পাকা কৰি দিয়াৰ পৰা মানে অলপ মানে কাছটো কমিছে, তথাপিতো আছে দেই, বহুতেই আছে। আৰু এই মন্দিৰভাগ 2018 চনত বনোৱা হৈছে ভালকৈ, পাকা কৰি পেলাই। পাকাই আছিলে, তথাপিতো ডাঙৰকৈ মানে ধুনীয়াকৈ বনাইছে 2018 চনত। ইয়াতে অলপ কাছ আছে, আৰু কাছ থকা আপোনালোকক দেখুৱাই দিম বাৰু ক'ত আছে। ইয়াত এয়া হাঁহো আছে। আমাৰ এয়া জ'জ একেবাৰে দেখি বহুত ভাল পাইছে। ভয় নকৰে জ'জয়ে। অঁ দেখা দেখিছোঁ। ইয়াত বহুত কাছ আছে, আপোনালোকে ধৰিব পাৰিছেনে নাই দেখুৱাই দিওঁ আকৌ জুম কৰি অকণমান। এইটো এটা দেখিছে, চাই আছে। আৰু এটা আছে এইটো, আৰু এটা আছে এইটো। ডাঙৰটো কোন চাইড আছে? ইয়া এই পানীখিনি কালাৰটো মানে হেৰি হৈ গৈছে যে, সেইকাৰণে ধৰিব পৰা নাই একচুৱেলি। বহুত কাছ আছে ইয়াত দেই। এইখন গাৰ্ডেনখনৰ ভিতৰতে, এইটো মানে তালাপটোৰ ভিতৰত বহুত কাছ আছে বুলি কৈছে। মানে তাত থকা পূজাৰীজনে খোৱা বস্তু দিয়ে কাৰণে গেটখন বন্ধ কৰি থৈছে, যাব নিদিয়ে ভিতৰত। সেইটো কাৰণে ওলাই অহা নাই, কিন্তু এই ভিতৰত বোলে বহুত কাছ আছে দেই। মোৰ কিন্তু চাবলৈ বহুত মন আছিলে। আহিম আকৌ কাছ চাবলৈ। সঁচাকৈ বহুত ভাল লাগিছে মন্দিৰ ভাগলৈ আহি। চাফা কৰিও আছে লগতে। এই মেইন গেটটো এইটো, এই ডাঙৰ গেটটো দি মানুহ বেছি হ'লে যায় মানে খুলি দিয়ে। আৰু মানুহ এতিয়া বেছি নাই যে, আজি দেওবাৰ, সেইটো কাৰণে সৰু গেটটো দিয়ে অহা যোৱা কৰি আছে। মোৰ বহুত ভাল লাগিলে মন্দিৰ ভাগলৈ আহি। আপোনালোকে দেখি কেনেকুৱা পালে কমেণ্ট কৰি জনাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, সকলো ভালে থাকিব।